নমস্কাৰ বন্ধু বান্ধৱীসকল মই পৰজিতে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আমি সকলোৱে জ্ঞাত যে জনপ্ৰিয় অভিনেতাৰ কিশোৰ দাসে এটা ভয়ংকৰ ৰোগত আক্ৰান্ত হৈ তেওঁ বৰ্তমান মুম্বাইত এখন হস্পিটেলত চিকিৎসাধীন হৈ আছে। আৰু আমাৰ সকলোৱে মৰমৰ অভিনেতাজনৰ এটা বিশেষ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা দেখিবলৈ পাওঁ। আহকচোন বন্ধু বান্ধৱীসকল আমি চাওঁ এই বিশেষ ভিডিঅ'টোনো কি আছে। আজি 200 বিঘা মাটিৰ বেষ্টিজ সৰ্ববৃহৎ কীৰ্তন ঘৰ মঠ কৃষ্ণধাম গুৰুধাম গোলকধাম বৈকুণ্ঠ ধাম স্বৰ্ণামৃত পথ পদচিহ্ন মঠ আধ্যাত্মিক স্কুল কলেজ আদিৰে পৰিপূৰ্ণ চলে চকুৰোৱা এক অদ্বিতীয় মনোৰম আশ্ৰমত পৰিণত কৰিছে। তালৈ দেশ বিদেশৰ সীমা চেৰে অসংখ্য ভক্তিবান ৰাইজৰ আগমন ঘটিব লাগিছে। পৰম গুৰু শ্ৰীকৃষ্ণ প্ৰভুৱে তেৰাৰ কেইবা যুগত ভকতত ঈশ্বৰৰ প্ৰতি একনিষ্ঠ হৈ সকলোৰে মংগলৰ বাবে লোকহিতাৰ্থ কৰ্ম কৰাৰ নিৰ্দেশ দিছে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো অল কৰি ল'ব। তেতিয়াহে আপুনি আমাৰ আপলোড হৈ থকা প্ৰতিদিনে প্ৰতিটো খবৰ আপুনি অতি সোনকালে চাব পাৰিব। আকৌ অন্য এটা ভিডিঅ'তে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ জয় আই অসম।